নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। পাবজি খেলিবলৈ বাধা দিয়াৰ বাবে মাতৃক গুলীয়াই হত্যা 16 বছৰীয়া পুত্ৰৰ। অনলাইন গেম পাবজি খেলিবলৈ বাধা দিয়াৰ বাবেই 16 বছৰীয়া এজন কিশোৰে নিজৰ মাকক গুলীয়াই হত্যা কৰাৰ দৰে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। লক্ষ্ণৌৰ PGI থানাৰ এলেকাৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ কাণ্ড। ঘটনাটো 5 জুনৰ যদিও অপৰাধ ঢাকি ৰাখিবলৈ নাবালক অভিযুক্তই দুদিন ধৰি মাতৃৰ মৃতদেহটো ঘৰৰ ভিতৰত লুকুৱাই ৰাখিছিল। সৰু ভনীয়েকক ভাবুকি দি আন এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল। জানিব পৰা মতে পিতৃৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে এই অপৰাধ সংঘটিত কৰিছিল কিশোৰজনে। প্ৰাপ্ত তথ্য অনুসৰি কিশোৰজনে দুদিন ধৰি ৰুম ফ্ৰেছনাৰৰ সহায়ত মৃতদেহৰ গোন্ধ লুকুৱাই ৰাখিছিল। যদিও দুৰ্গন্ধ বাঢ়ি অহাত তেওঁ পিতৃক হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে। লগে লগে পিতৃয়ে এই হত্যাকাণ্ডৰ বিষয়ে লক্ষ্ণৌ আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ শীৰ্ষ বিষয়া কাছিম আবাদীয়ে কয়, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। তদন্তৰ সময়ত জানিব পৰা গৈছে যে 16 বছৰীয়া পুত্ৰই মাতৃক গুলীয়াই হত্যা কৰে। পাবজি গেম খেলিবলৈ বাধা দিয়াৰ বাবেই নাবালক ল'ৰাটোৱে মাকক গুলীয়াই হত্যা কৰে। অনলাইন গেম পাবজি খেলিবলৈ বাধা দিয়াৰ বাবেই 16 বছৰীয়া এজন কিশোৰে নিজৰ মাকক গুলীয়াই হত্যা কৰাৰ দৰে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ আগত পাই থাকিবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।